যে মানুহৰ ইচ্ছা শক্তি সকলো যদি ইচ্ছা শক্তিত প্ৰবল ইচ্ছা শক্তি থাকে মানুহ যিকোনো কামেই কৰিব পাৰে মই এজন শিক্ষকতা কৰি আছোঁ তাৰ লগতে মই এই খেতিবিলাক কৰি মোৰ এই খেতিবিলাকৰ প্ৰতি এটা ইণ্টাৰেষ্ট আছে মই সৰুৰে পৰা খেতি বাতিৰ লগত দেউতাকৰ লগত জড়িত হৈ আছোঁ আৰু খেতিবিলাক কৰি মোৰ ভাল লাগে এই ভাল লগা কাৰণে মই নিজস্ব এই খেতিবিলাক কৰি থাকোঁ মোৰ দেউতাকৰ এনেকুৱা 10-12 বিঘা মাটি আছে এই 10-12 বিঘা মাটিত মই বিচাৰোঁ যে মই এনেকৈ খেতি কৰি মই যদি মোৰ গাঁৱৰে এনেকৈ যিসকল ল'ৰা আমাৰ বিদেশত যাই থাকে বিভিন্ন ৰাজ্যত যায় বিভিন্ন কৰ্মসংস্থাপনৰ লগত জড়িত হয় মই বিচাৰোঁ যে গাঁৱতে থাকি যদি ল'ৰাবিলাকে এনেকৈ নিজস্ব গাঁৱতে থাকি যদি কামবিলাক কৰিব পাৰে মই যদি এনেকৈ 4-5জনক ল'ৰাক কৰ্মসংস্থাপন দিব পাৰোঁ ময়ো ধন্য বগৰী খেতি আছে বগৰী খেতিত নিশ্চয় 2-3জনকৈ ডেইলি কাম কৰিব লাগিব 4 বিঘা বগৰী খেতিত আমি স্প্ৰে কৰিব লাগে বিভিন্ন কাম কৰিব লাগে যাৰ কাৰণে 2-3জন 4জনকৈ ডেইলি কাম লেবাৰৰ দৰকাৰ হয় আৰু ইয়াত জড়িত হৈ আছে তাৰ পিছত আছে বেঙেনা খেতি আছে কল খেতি আছে মটৰ খেতি আছে এনেকুৱা মোৰ বিভিন্ন ধৰণৰ নেমু খেতি আছে এই খেতিবিলাকত 4-5-6জন মান ডেইলি এনেকুৱা লেবাৰৰ দৰকাৰ হয় আৰু এনেকৈ ল'ৰাবিলাক ইয়াতে সংস্থাপিত হৈ আছে যেহেতু এজন শিক্ষক মই স্কুলৰ বহুতো কাম থাকে শিক্ষকতাৰ লগত জড়িত যেহেতু গতিকে মই এইবিলাক বজাৰবিলাকৰ ইমান চিন্তা কৰিব নোৱাৰোঁ যাৰ কাৰণে লোকেলি আমাৰ বিভিন্ন ধৰণৰ বেপাৰীবিলাক ঘৰত আহে ঘৰৰ পৰাই সিহঁতে লৈ যায় আৰু আলুখুন্দা বজাৰ পাতিলাদহা বজাৰ এইবিলাকৰে মই চিন্তা কৰোঁ এনেকুৱা গুৱাহাটীত যদি মই ছাপ্লাই কৰিব পাৰিলোঁ হয় তাতে বিভিন্ন ধৰণৰ চ'ৰ্চত মই বহুত দাম পালোঁ হয় কিন্তু এনেকুৱা মোৰ সময় নাই যাৰ কাৰণে মই লোকেলি এইবিলাক বিক্ৰী কৰিব লগা হয় আৰু উপযুক্ত দাম মই নাপাওঁ বুলি ভাবোঁ তে শিক্ষকবিলাকক মই এইটো আহ্বান জনাম যে আপোনালোকে এনেকৈ খেতি কৰক যেহেতু কৃষকসকলৰ এনেকুৱা মূলধন নাই গতিকে আপোনালোকে সাহস কৰি এনেকৈ ইনভেষ্ট কৰি খেতি কৰক তেতিয়াহ'লে আমাৰ কৃষকসকলেও সেইটো চাই শিকিব পাৰিব আৰু সিহঁতেও এনেকুৱা লাভৱান হ'ব পাৰিব নতুনকৈ যদি কিবা এটা খেতি কৰা হয় এইটো যদি লোকচানৰ সন্মুখীন হ'ব লগা হয় কৃষকসকলে কিন্তু মূৰ ভাঙি যাব এনেকুৱা এইটোত আৰু পিছলৈ এনেকুৱা সাহস নকৰিব গতিকে আপোনালোকে শিক্ষিত যুৱকসকলে যদি এনেকৈ ইনভেষ্ট কৰি নতুনকৈ খেতি এটা কৰিব পাৰে সেইটো চাই কিন্তু আমাৰ কৃষকসকলে সেইটো খেতিবিলাক কৰিব পাৰিব আপুনি কি খেতি কৰিছে মই 4 বিঘা বগৰী খেতি কৰিছোঁ নতুনকৈ আপেল বেৰ যিটো আছে আৰু বেঙেনা খেতি 2 বিঘা আছে মটৰ আছে তাৰপিছত কল খেতি আছে এনেকুৱা পটল খেতি আছে নেমু খেতি আছে 2 বিঘা এইবিলাক খেতি কৰি আছোঁ 12-14 বিঘামান ভিতৰুৱা অঞ্চল ভাৰত ভূটান সীমান্তৱৰ্তী এলেকাৱৰ্তী গাঁওখনত বিভিন্ন সময়ত চৰকাৰৰ বিভিন্ন ধৰণৰ কৃষিসকলৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে পৰ্যাপ্ত পৰিমাণে সেইসকল আঁচনি ভিতৰুৱা অঞ্চলত ঢুকি পায়নে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰে সেই আঁচনিবিলাক এইসকল কৃষকে যদি আজি পালেহেঁতেন নিশ্চয় আমাৰ অসমত পিঁয়াজৰ আলু যেনেদৰে বহিৰাজ্যৰ পৰা আনিবলগীয়া হয়